নমস্কাৰ ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ আজি আমাৰ 7 নম্বৰ ক্লাছ আমি ইয়াৰ আগত 6টা ক্লাছত কনচেপ্টবোৰ ল'লোঁ আৰু বস্তুবোৰ শিকিলোঁ আজি আমি কুৱেশ্যন কৰিম ঠিক আছে যি 6টা ক্লাছ হৈ গ'ল তাৰ ওপৰত আমি যিবোৰ MCQ কুৱেশ্যন কেনেকুৱা আহিব পাৰে তাৰ ওপৰত কৰিম গতিকে আজিৰ ক্লাছটো আমাৰ মেইনলি MCQs হ'ব আৰু 8 নম্বৰ ক্লাছৰ পৰা আমি আকৌ কনচেপ্টবোৰ ল'বলৈ ট্ৰাই কৰিম আৰু যিখিনি টপিক বাকী আছে আমি সেইবোৰ কৰিবলৈ চেষ্টা কৰিম অ'কে তো গতিকে আজি আমাৰ লগত কোনকেইটা কুৱেশ্যন আছে এবাৰ চাই লওঁ প্ৰথমে আমি কেইটামান ইজি কুৱেশ্যন ল'ম আৰু তাৰপিছত আমি লেভেলটো অলপমান বঢ়াই দিম ঠিক আছে প্ৰথম কুৱেশ্যনটো হৈছে যে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন ঠিক আছে এনেকুৱা কুৱেশ্যন আহিব পাৰে অচেনিয়া ইয়াত দিছে যে এছিয়াৰ আটাইতকৈ দীঘল নদী কোনখন মই আপোনালোকক এখন লিষ্ট দিছিলোঁ লিষ্টখন যদি ভালদৰে পঢ়িছে ক্লাছ নাম্বাৰ 1 বা 2 যদি ভালদৰে কৰিছে তাত আপোনালোকে নিশ্চয় গম পাইছে ঠিক আছে চাংজিয়াং বা য়াংছে এইখন হৈছে এছিয়াৰ আটাইতকৈ দীঘল নদী অ'কে তাৰ পাছৰ কুৱেশ্যনটো আছে যে পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাত দ্য হাইয়েষ্ট ৱাটাৰফল ইন দ্য ৱৰ্ল্ড হোৱাট দিছ ইজ দ্য এঞ্জেল ফল ঠিক আছে মনত ৰাখিব ইয়াতে লিখা আছে আপোনাৰ এঞ্জেল আৰু আছে ক'ত আপোনাৰ ভেনিজুৱেলা ঠিক আছে মনত ৰাখিব ভেনিজুৱেলাত আছে আৰু ইয়াৰ হাইটটো যদি চাই 797 মিটাৰ ইমান নালাগে ইমান আপোনালোকে মনত ৰাখিব নালাগে তথাপিও এবাৰ লিষ্টখন চকু ফুৰাই থৈ দিব এঞ্জেল ফল আছে ভেনিজুৱেলা তাৰ পাছত কালি আমি চাইছিলোঁ যে এছিয়াৰ আটাইতকৈ ডাঙৰ দ্বীপ এইটো আপোনাৰ ভুল হৈ আছে মই কাৰেকশ্যন কৰাই দিছোঁ ইয়াৰ কুৱেশ্যনটো হ'ব যে এছিয়াৰ আটাইতকৈ নহয় ভাৰত মহাসাগৰৰ ক'ত গ'ল য়েছ এছিয়াৰ নহয় ইণ্ডিয়ান ভাৰত মহাসাগৰৰ ঠিক আছে ভাৰত মহাসাগৰৰ বা ইণ্ডিয়ান অ'চিয়ানৰ আটাইতকৈ ডাঙৰ লাৰ্জেষ্ট আইলেণ্ড ইন দ্য ইণ্ডিয়ান অ'চিয়ান ঠিক আছে ভাৰত মহাসাগৰ আটাইতকৈ ডাঙৰ দ্বীপ যোৱাকালি ক্লাছত আমি 6 নম্বৰ ক্লাছত পঢ়িছিলোঁ কি আছিল এইটো মাদাগাস্কাৰ ঠিক আছে বাকী এই আইলেণ্ডকেইটা কোনখন মহাসাগৰত আছে আপোনালোকে নিশ্চয় গম পাব ইণ্ডিয়ান অ'চিয়ানৰ আটাইতকৈ ডাঙৰ মাদাগাস্কাৰ তো এনেকুৱা কুৱেশ্যনবোৰ আপোনালোকে দেখিবলৈ পাব তাৰ পাছৰ যদি চাই কুৱেশ্যন আহিব পাৰে কেনেকুৱা এইবোৰ আমি পিছত কৰিম এইবোৰ পঢ়া নাই আমি পঢ়িলে আমি কৰিম অ'কে আমি 1 নম্বৰ ক্লাছতে চাই হয়তো পঢ়িছিলোঁ ইয়াৰ বিষয়ে যে দ্য আৰ্কটিক চাৰ্কেল ইজ লোকেটেড ইন দ্য আৰ্কটিক আৰু এণ্টাৰ্কটিক ক'ত আছিলে আৰ্কটিক চাৰ্কেলটো এইটো আছিল আপোনাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰ ঠিক আছে এইটো হয় নাই এইটো নৰ্থ চাউথ ইষ্ট ৱেষ্ট চ' আৰ্কটিক চাৰ্কেল এণ্টাৰ্কটিক চাৰ্কেল ইকুৱেটৰ ট্ৰপিক অফ কেঞ্চাৰ ট্ৰপিক অফ কেপ্ৰিকন ঠিক আছে আমি এইবোৰ বহুতবাৰ পঢ়িছোঁ এতিয়া খালি কুৱেশ্যনবোৰ কৰি যাওঁ আমি নাও ইকুৱেটৰ ৰিজন বিষুৱ ৰেখা হৈছে কি হয় কাল্পনিক আয়তকাৰ ৰেখা কাল্পনিক বৃত্তাকাৰ ৰেখা কাল্পনিক সৰল ৰেখা কাল্পনিক ত্ৰিকোণীয় ৰেখা কি আছিলে দিছ ইজ এ ইমাজিনাৰী চাৰ্কুলাৰ লাইন মনত পৰিছে ৰিভাইজো হৈ আছে অলপমান নাও দ্য টোটেল নাম্বাৰ অফ মেৰিডিয়ান এক্ৰছ দ্য গ্লব আমি চাইছিলোঁ ন মেৰিডিয়ান কি হৈ গ'ল বাদ দিয়ক কিমান আছিলে মেৰিডিয়ানৰ সংখ্যা 360ডাল হয়নে ওৱান ইষ্টৰ আমি ইষ্টত যদি যাওঁ 1 2 3 4 5 যি এনেকৈ 180 ডিগ্ৰী ৱেষ্টত 1 2 3 4 5 6 এনেকৈ গৈ 180 ডিগ্ৰী ঠিক আছে 360ডাল মেৰিডিয়ান আছে তাৰপাছত 0 ডিগ্ৰী মেৰিডিয়ান ইজ অলছ' ন'ন এজ যিডাল 0 ডিগ্ৰী মেৰিডিয়ান আছিল তাক আমি কি বুলি কওঁ প্ৰাইম মেৰিডিয়ান বা মুখ্য অক্ষাংশ ঠিক আছে এইটো মনত ৰাখিব তাৰ পাছৰ কুৱেশ্যন এইটো আমি কৰিছোঁ চাগে তথাপিও এবাৰ ট্ৰাই কৰক যে ডেছ লাইন্স ৰান ফ্ৰম ইষ্ট টু ৱেষ্ট দে মেজাৰ্ছ দ্য ডিষ্টেঞ্চ নৰ্থ এণ্ড চাউথ অফ দ্য ইকুৱেটৰ কি কৈছে কোনবোৰ লাইন্স য়েছ কি আছিলে লেটিটিউডবোৰ কোনফালে ৰান হয় ইষ্ট টু ৱেষ্ট এইটো ৱেষ্ট হয়নে ইষ্ট ৱেষ্ট আমি কি কওঁ লেটিটিউড কওঁ আৰু লেটিটিউডে কিহৰ ডিষ্টেঞ্চ আমি মেজাৰ কৰোঁ ইকুৱেটৰৰ পৰা কিমান নৰ্থত আছোঁ ইকুৱেটৰৰ পৰা কিমান চাউথত আছোঁ নিশ্চয় আপোনালোকে সেই ক্লাছটো যদি কৰিছে ভালদৰে বুজি পাইছে গতিকে ইকুৱেটৰবোৰ মেইনলি ইষ্ট টু ৱেষ্ট ৰান হয় আৰু দে মেজাৰ্ছ দ্য ডিষ্টেঞ্চ নৰ্থ এণ্ড চাউথ অফ দ্য ইকুৱেটৰ মোক এজনে এবাৰ ডাউট সুধিছিলে যে এই বস্তুটো মই ধৰিব পৰা নাই চাওক এইটো গ্ল'ব ৰ'ব মই দেখাই আছোঁ ক'ত গ'ল য়েছ এইডাল চাওক এইডাল ইকুৱেটৰ ঠিক আছে ইকুৱেটৰ সমান্তৰালকৈ পেৰেলেলছবোৰক আমি কি কওঁ লেটিটিউড হয়নে আৰু লেটিটিউডবোৰ কেনেকৈ ৰান কৰি আছে ইষ্ট টু ৱেষ্ট বা ৱেষ্ট টু ইষ্ট ঠিক আছে এতিয়া আমি লেটিটিউডবোৰ যদি সোধে ডাইৰেকশ্যনটো ইষ্টৰ পৰা ৱেষ্টলৈ আছে কিন্তু যদি সোধে যে লেটিটিউড দি আমি কি মেজাৰ কৰোঁ মানে ধৰক এই পইণ্টটো এইটো লেটিটিউড মানে কি ইকুৱেটৰৰ পৰা সি কিমান নৰ্থত আছে ধৰক এইডাল লেটিটিউড মানে এইডাল কি আপোনাৰ ইকুৱেটৰৰ পৰা কিমান চাউথত আছে এই পইণ্টটো গম পালে চ' আগৰ ক্লাছ নাম্বাৰ 1 ক্লাছ নাম্বাৰ 2 এবাৰ চালে আপোনালোকে ভালদৰে বুজিব পাৰিব এতিয়া মই ইয়াত টাইম ৱেষ্ট কৰিবলৈ খোজা নাই অ'কে তাৰ পাছৰ কুৱেশ্যন
তাৰ পাছৰ কুৱেশ্যন, য়েছ দিছ ইজ ইম্পৰ্টেণ্ট কুৱেশ্যন। কোনখন মহাদেশত সৰ্বাধিক দেশ আছে? হুইচ কণ্টিনেণ্ট হেজ দ্য হাইষ্ট নাম্বাৰ অফ কাউণ্ট্ৰিজ? এইটো মনত ৰাখিব, আফ্ৰিকা। ঠিক আছে, আমি 7খন মহাদেশ পঢ়িছিলোঁ। ক'ত আছিল? আফ্ৰিকা। আফ্ৰিকাৰ আটাইতকৈ বেছি দেশ আছে। ঠিক আছে, আফ্ৰিকা মহাদেশত। অ'কে, তাৰ পাছৰ কুৱেশ্যন নালাগে, এইটো আমি পঢ়া নাই, পঢ়িলে আমি কৰিম। অ'কে, হা, যে তলত দিয়া সাগৰসমূহৰ ভিতৰত সৰ্বাধিক গড় লৱণীয়তাৰ ৰিপৰ্ট পোৱা গৈছে, মানে আটাইতকৈ বেছি এভাৰেজ চেলাইনিটি ক'ত পোৱা যায়? এইটো মনত ৰাখিব, ডেড চি। অ'কে, আমি যোৱাকালি ডেড চিৰ লোকেশ্যনটো ধুনীয়াকৈ চাইছিলোঁ, কোনকেইখন দেশৰ মাজত আছে, ক'ত আছে, কি হৈ আছে। অ'কে, এইটো মনত ৰাখিব। তাৰ পাছৰ কুৱেশ্যন দিছে যে সেইটো নালাগে, আমি এতিয়ালৈকে পঢ়া নাই, নপঢ়াখিনি বাদ দিয়ক। হা, এইটো পঢ়িছোঁ। দ্য মাইনৰ প্লেনেটছ ৰিভলভিং বিটুইন দ্য অৰ্বিটছ অফ জুপিটাৰ এণ্ড মাৰ্চ আৰ কল্ড, যে বৃহস্পতি আৰু মংগল গ্ৰহৰ কক্ষপথৰ মাজত ঘূৰি থকা সৰু সৰু গ্ৰহবোৰক আমি কি কওঁ? এষ্ট্ৰইডছ। এষ্ট্ৰইডছ বেল্টটো পঢ়িছিলোঁ, কোন দুটা গ্ৰহৰ মাজত আছিলে? জুপিটাৰ আৰু মাৰ্চ। মেবি এইটো আমি 2 নম্বৰ ক্লাছ যেতিয়া আমাৰ ছলাৰ ছিষ্টেমৰ বিষয়ে পঢ়ি আছিলোঁ, তাত আমি ভালদৰে এই বস্তুবোৰ চাইছিলোঁ। এষ্ট্ৰইডছ কি হয়, কমেটছ কি হয়, মেটিয়ৰ্ছ কি হয়, হয়নে? ইয়াৰ বিষয়ে আমি পঢ়িছিলোঁ, এবাৰ চাবগৈ। তাৰ পাছৰ কুৱেশ্যন যদি চাই, হা, এইটো আমি পঢ়িছিলোঁ যে সূৰ্যক আগুৰি থকা উজ্জ্বল ৰঙৰ আঙঠিটোক কি কোৱা হয়? আমি সূৰ্যৰ ডিফাৰেণ্ট আমি লেয়াৰৰ বিষয়ে পঢ়িছিলোঁ, হয় নাই? কোৰ, তাৰপিছত কি আছিল? কমস্পিয়াৰ, তাৰপিছত আপোনাৰ কৰোনা, যিটো লুমিনিয়াছ কালাৰ ৰিং, যিটো আমি সূৰ্যগ্ৰহণৰ সময়টো দেখোঁ, তাক আমি কি কওঁ? কৰোনা। ঠিক আছে, সূৰ্যগ্ৰহণৰ সময়ত যে দেখা পোৱা যায়, কোনটো পাৰ্চন দেখা পোৱা যায়? সূৰ্যৰ কৰোনা। গতিকে আপোনালোকে ধুনীয়াকৈ কি কৰিব, এই 2 নম্বৰ বা 3 নম্বৰ ক্লাছটো ধুনীয়াকৈ চাই ল'ব, তাত ভালদৰে এক্সপ্লেইন কৰা আছে। অ'কে, তাৰ পাছৰ কুৱেশ্যন যে দ্য মেৰিডিয়ান পাছিং থ্ৰু লণ্ডন ইজ কল, লণ্ডনৰ মাজেৰে পাৰ হৈ যোৱা মেৰিডিয়ানডালক কি বুলি কোৱা হয়? আমি কি কৰিছিলোঁ? কোনখন চহৰৰ মাজেদি পাৰ হৈছিলে? গ্ৰীণউইচ, হয়নে নাই? তাক কোৱা হয় প্ৰাইম মেৰিডিয়ান অফ এইটো বাদ দিয়ক, প্ৰাইম মেৰিডিয়ান অৰ 0 ডিগ্ৰী মেৰিডিয়ান। ঠিক আছে, প্ৰধান মুখ্য অক্ষাংশ যিডাল লণ্ডনৰ মাজেৰে পাৰ হৈ গৈছে। নাও নেক্সট কুৱেশ্যন, ইয়াত এইটো নালাগে, এইটো আমি পঢ়া নাই, পঢ়িলে আমি কৰিম, এইটো আমি পঢ়া নাই। এইটো পঢ়িছিলোঁ আমি যে সৰ্বাধিক সংখ্যক প্ৰাকৃতিক উপগ্ৰহ থকা গ্ৰহটো, ঠিক আছে, দ্য প্লেনেট উইথ মেক্সিমাম নাম্বাৰ অফ নেচাৰেল ছেটেলাইটছ, কোনটো আছিলে? চেটাৰেন বা শনি গ্ৰহ। অ'কে, এইটো পঢ়িছোঁ আমি। তো এই কুৱেশ্যনবোৰ এনেকৈ আহিব, আপোনালোকে মনত ৰাখিব লাগিব। তাৰ পাছত এইটো আমি পঢ়া নাই, পঢ়িলে আমি কৰিম, এইটো আমি পঢ়া নাই, এইটোও পঢ়া নাই, ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কুৱেশ্যন, এইটো আমি পঢ়া নাই। এইখিনি পঢ়িছোঁ আমি যে চাউথাৰ মোষ্ট পাৰ্ট অফ দ্য ৱৰ্ল্ড, পৃথিৱীৰ আটাইতকৈ দক্ষিণ অংশটো, চাওক, ৰ'ব মই এবাৰ ভালদৰে দেখাই দি আছোঁ, তো ক্ৰপ কৰি। অ'কে, ইয়াত চাওক, এটা বস্তু মন কৰিব যে আটাইতকৈ দক্ষিণ অংশ যদি চাই, এইটো পাৰ্ট হয় নাই? এইটো পাৰ্ট, ইয়াত যদি চাই আটাইতকৈ দক্ষিণ কোনটো জানেনে? কেপ অফ হৰ্ণ, দক্ষিণ আমেৰিকা, চাউথ আমেৰিকা। ইয়াত যদি চাই আফ্ৰিকাৰ কেপ অফ গুড অফ হোপ, এইটো ঠিক আছে, কলম্বো শ্ৰীলংকা, এইটো চাওক, হয়নে? এইফালে কি সাগৰ হয় ন গোটেইবোৰ। তাৰপিছত এইখন আপোনাৰ নিউজিলেণ্ড, দেখিছে এই পইণ্টটো? আৰু এই গোটেইকেইটা পইণ্টৰ ভিতৰত আটাইতকৈ চাউথত থকা পইণ্ট কোনটো হ'ব? আপোনাৰ কেপ অফ হৰ্ণ, দক্ষিণ আমেৰিকা বা চাউথ আমেৰিকা। ঠিক আছে, গম পালে? সেইটোৱে সুধিছে ইয়াত। অ'কে, নাও নেক্সট কুৱেশ্যন, এইটো আমি পঢ়া নাই, পঢ়িলে আমি কৰিম। তাৰ পাছত আমি দ্য টানেল ডেট কানেক্টছ ফ্ৰান্স এণ্ড ইটালী ইজ, কি আছিলে? মণ্ট ব্লেংক টানেল, এইটো মনত ৰাখিব। তাৰ পাছত যদি চাই, এইটো আমি পঢ়িছোঁ, দ্য শ্বৰ্টেষ্ট ডে এণ্ড লংগেষ্ট নাইট ইন চাউদাৰ্ণ হেমিস্ফিয়াৰ ইজ, দক্ষিণ গোলাৰ্ধত ছুটি দিন আৰু দীঘল ৰাতি কোনটো দিনত হয়? 21 জুন, কাৰণ 21 জুনত কি হয়? ছামাৰ চলিষ্টিছ, ক'ত? উত্তৰ গোলাৰ্ধত। আমি হয়তো আপোনালোকে এই ক্লাছটো ভালদৰে মন দিছিলে নে নাই নাজানো, তাত আমি ভালদৰে পঢ়িছিলোঁ কেনেকৈ ছিজনবোৰ চেঞ্জ হয়, 21 ডিচেম্বৰ, 21 জুন, ক'ত কি কেনেকৈ কি কৰে, সেই বস্তুবোৰ আমি ভালদৰে ডিছকাছ কৰিছোঁ। ঠিক আছে, সেইটো মনত ৰাখিব। বাকী ইয়াৰ যদি সোধে, মই উল্টাটো সুধিছোঁ, এটা কমেণ্ট কৰি জনাইছোঁ যে দ্য শ্বৰ্টেষ্ট ডে ইন দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰ ইজ, ক'ব। ঠিক আছে, মই অলপমান সলনি কৰাই দিছোঁ কুৱেশ্যনটো। তাৰ পাছত যদি চাই, হুইচ অফ দ্য ফলোয়িং মেজাৰ্ড অন দ্য ৰিক্টাৰ স্কেল, তলৰ কোনটো ৰিক্টাৰ স্কেলত জুখিব পাৰি? কি আছিলে? ইণ্টেনচিটি অফ আৰ্থ কুইক্স, ভূমিকম্পৰ তীব্ৰতা। অ'কে, তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে এইটো আমি পঢ়া নাই, এটমস্ফিয়াৰ পঢ়িম আমি, নেক্সট ক্লাছত কৰিম, চিন্তা নকৰিব। এইবাৰ আছে যে য়েছ, দ্য ইউনিট অফ দ্য লাইট ইয়েৰ ইজ ইউজ ফৰ মেজাৰিং, কি আছিলে? ডিষ্টেঞ্চ বিটুইন টু বডিজ ইন দ্য ইউনিভাৰ্ছ। আমি কেৰি জোখোঁ লাইট ইয়েৰ, সূৰ্য আৰু পৃথিৱীৰ মাজৰ
ডিষ্টেঞ্চ আমি কেনেকৈ জোখোঁ? লাইট ইয়াৰ। দুটা গ্ৰহ আছে, বহুত দূৰে দূৰে দুটা গ্ৰহ আছে, আমি কেনেকৈ জোখোঁ? লাইট ইয়াৰ, হয়নে নাই? অ'কে, তাৰ পাছৰ কুৱেশ্যন হা, এতিয়া কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব য'ত আপোনালোকৰ বহুতো খেলি মেলি লাগে। ইয়াত কৈছে যে হুইচ ইজ দ্য লাৰ্জেষ্ট ডেজাৰ্ট ইন দ্য ৱৰ্ল্ড? আটাইতকৈ ডাঙৰ কোনখন? চাওক অপশ্যন চাওক, চাহাৰা, আৰ্কটিক, এণ্টাৰ্কটিক, গোবি। মই আপোনালোকক ধুনীয়াকৈ লিষ্টখন দি দিছিলোঁ, হয়নে? ডাঙৰৰ পৰা সৰুলৈকে তাত কৈছিলোঁ যে অপশ্যনটো চাব, যদি একো ইয়াত মেনশ্যন নাথাকে, অনলি যদি সোধে আটাইতকৈ ডাঙৰ ডেজাৰ্ট কোনখন, তেনেহ'লে কি হ'ব আপোনাৰ? এণ্টাৰ্কটিক, ঠিক আছে? আৰু আটাইতকৈ ঠাণ্ডা বুলি সুধিলেও এইখন হ'ব। অ'কে, আটাইতকৈ গৰম কোনখন আছিল? চাহাৰা আছিলে। বাট কুৱেশ্যনটোত কি সুধিছে? হুইচ ইজ দ্য লাৰ্জেষ্ট ডেজাৰ্ট ইন দ্য ৱৰ্ল্ড? ত' এইটো হ'ব পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি, এণ্টাৰ্কটিক মৰুভূমি, ঠিক আছে? তাৰ পাছৰ কুৱেশ্যন এইবাৰ চাওক, হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ডাজ দ্য গোবি ডেজাৰ্ট লাই? গোবি ডেজাৰ্ট ক'ত আছিলে? মংগোলিয়া, হয়নে? মংগোলিয়া এণ্ড চাইনা এই দুখনত আছিলে বুলি আমি জানো, ঠিক আছে? তাৰ পাছত মংগোলিয়া আৰু চাইনা দুইখন আমি পঢ়িছিলোঁ 2 নম্বৰ ক্লাছ বা 4 নম্বৰ 3 নম্বৰ ক্লাছত ৱৰ্ল্ডৰ মৰুভূমিসমূহ যেতিয়া পঢ়িছিলোঁ। আজি আমি কুৱেশ্যন কৰি আছোঁ যে কেনেকুৱা কুৱেশ্যন আহিব পাৰে তাৰ ওপৰত ডিছকাছ কৰি আছোঁ। নাও এইবাৰ চাওক, হুইচ অফ দ্য গিভেন ডেজাৰ্ট ইজ দ্য লাৰ্জেষ্ট কোল্ড ডেজাৰ্ট? আটাইতকৈ ঠাণ্ডা ডেজাৰ্ট, আটাইতকৈ ঠাণ্ডা বুলি ক'লেও কোনখন হ'ব? এণ্টাৰ্কটিকখনেই হ'ব, ঠিক আছে? গম পালে? আৰু তাৰ পাছত যদি চাই, এক মিনিট, অ'কে, নেক্সট কুৱেশ্যন, কোন দুখন দেশৰ মাজত মৃত সাগৰ আছে? দ্য ডেড চি লাইজ বিটুইন হুইচ অফ দ্য টু কাউণ্ট্ৰিজ? কি আছিল? ইজৰাইল এণ্ড জৰ্ডান। অ'কে, ইজৰাইল এণ্ড জৰ্ডান। নাও এইটো চাব, এই কুৱেশ্যনটো মই কৰিছিলোঁ ন, হুইচ অফ দ্য গিভেন ডেজাৰ্ট ইজ দ্য লাৰ্জেষ্ট কোল্ড ডেজাৰ্ট? আটাইতকৈ ঠাণ্ডা ডেজাৰ্ট কোনখন আছিলে? এণ্টাৰ্কটিক ডেজাৰ্ট, ঠিক আছে? তাৰপাছত আৰু এইটো কুৱেশ্যন আমি কৰিলোঁ, ডেড চি কাৰ কাৰ মাজত আছে? ইজৰাইল আৰু জৰ্ডান। আমি এই টপিকটো কৰা নাই, কিন্তু পিছত যেতিয়া কৰিম আপোনালোকে ইয়াৰ বিষয়ে গম পাই যাব। অ'কে, লেক লেক আমি পঢ়া নাই, চ' এতিয়া বাদ দিয়ক, লেকৰ কথা বাদ দিয়ক, আমি লেক যেতিয়া পঢ়িম তেতিয়া আমি কৰিম, ঠিক আছে? তো থুলমূলকৈ আজি আমি এইখিনি কুৱেশ্যন কৰিলোঁ। বাকী যিকেইটা কুৱেশ্যন আছে আৰু নতুন নতুন আমি কুৱেশ্যন লৈ আহিম ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ওপৰত। আমি ইণ্ডিয়ান জিঅ'গ্ৰাফিখিনি কমপ্লিট ভালকৈ পঢ়িম। চ' আপোনালোকে এটা কাম কৰিব, যিখিনি ক্লাছ হৈ গ'ল সেইখিনি এবাৰ ৰিভাইজ কৰিব। ৰিভাইজ কৰি মনত ৰাখিব, মই এটা টেষ্ট ল'ম, KSGS আছামৰ ফালৰ পৰা এটা টেষ্ট ল'ম, আৰু আপোনালোকে টেষ্টটো যাতে দিয়ে, আৰু যিসকলে ভাল মাৰ্কছ পাব, টপ ৰেংক 1, 2, 3 হ'ব, তেওঁলোকক আমি ভাল পুৰস্কাৰ দিম, ঠিক আছে? অ'কে, থেংক ইউ।